নমস্কাৰ আৰু সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইবাৰ যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। এই মুহূৰ্তত গুৱাহাটী ইউনিভাৰ্চিটিয়ে BEd এন্ট্ৰেন্সৰ ৰেংক লিষ্টখন পাব্লিছ কৰিছে। গতিকে আপোনালোকৰ প্ৰাপ্ত নম্বৰসমূহ জানিবলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক লিষ্টখন ডাউনলোড কৰক। মই মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা ৰেংক লিষ্টখন ডাউনলোড কৰি চাব পাৰিব। ৰেংক লিষ্টখন এনেকুৱা ধৰণৰ, গোটেইখন মোৰ ভিডিঅ'টোত দেখুৱাটো সম্ভৱ নহয়, সেইবাবে মই দেখুওৱা নাই। আপোনালোকে ডাউনলোড কৰি নিজৰ নম্বৰসমূহ চাই ল'ব। আৰু ইয়াতে ৰেংক 1ৰ পৰা একদম শেষৰ ৰেংকলৈকে সকলোৰে যিমানখিনি কেণ্ডিডেটছে এক্সামত এপিয়াৰ কৰিছিল সকলোৰে মাৰ্কছ ইয়াতে আছে। আৰু লগতে আপোনালোকে কিমানটা শুদ্ধ কৰিছিলে, কিমানটা ভুল কৰিছিলে সেইখিনিও ইয়াত উল্লেখ আছে। আৰু যিজনৰ ৰেংক 1 হৈছে তেওঁ 288 মাৰ্কছ পাইছে। গতিকে তেওঁলৈ বহুত শুভকামনা। আৰু এইখন ৰেংক লিষ্ট অনুসৰি টোটেল 13,796 গৰাকী কেণ্ডিডেটছে এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্সত অৱতীৰ্ণ হৈছিলে। গতিকে যিসকলে ভাল কৰিছে তেওঁলোক আটাইলৈ মোৰ শুভকামনা থাকিল। এই ৰেংক লিষ্টখনত কোনো ধৰণৰ কাট অফ মাৰ্ক এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই। গতিকে আপোনালোকে কিমান কম নম্বৰ পাইছে বা কিমান বেছি নম্বৰ পাইছে সেয়া নেভাবি আপোনালোকে এপ্লাই কৰিবলৈ বিচৰা কলেজসমূহত এপ্লাই কৰিব পাৰিব। হয়তো আপোনালোকে পাই যাবও পাৰে। গতিকে ৰিস্ক নলব, এপ্লাই কৰক। কিন্তু এই ৰেংক লিষ্টখনৰ লগত কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা তেওঁলোকে প্ৰকাশ কৰিছে। এইবাৰ আহকচোন সেইকেইটা এবাৰ আলোচনা কৰি লওঁ। প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হৈছে কাৰেকশ্যন অফ কেটেগৰী। এই কথাটোৰ ওপৰত মোক বহুতেই সুধি আছিলে মই আগৰ ভিডিঅ'বোৰ দিওঁতে যে বা আমি ফৰ্মখন ফিল আপ কৰোঁতে জেনেৰেল দিয়া গ'ল, কিন্তু আমি EWSৰ আছিলোঁ। গতিকে পিছত কেটেগৰী চেঞ্জ হ'বনে নহয়। মই জনাত যোৱাবাৰ কেটেগৰী চেঞ্জ হোৱা নাছিলে, কিন্তু এইবাৰ তেওঁলোকে এই সুবিধাটো দিছে। গতিকে আপোনালোকে কেটেগৰী চেঞ্জ কৰিব পাৰিব। আৰু কেটেগৰী চেঞ্জ কৰিবলৈ আপুনি অফিচ অফ দ্য একাডেমিক ৰেজিষ্ট্ৰাৰলৈ এপ্লিকেশ্যন কৰিব লাগিব বিফ'ৰ 7/9/2022 অৰ্থাৎ 7 ছেপ্টেম্বৰৰ আগত আপুনি এপ্লিকেশ্যন কৰিব লাগিব। আৰু এপ্লিকেশ্যনখনৰ লগত আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স দিওঁতে যিখন এডমিট কাৰ্ড পাইছিলে সেইখনৰ কপি এটা দিব লাগিব। আৰু লগতে ফৰ্ম ফিল আপৰ সময়ত যে 1500 টকা পে' কৰিছিলে তাৰে এটা প্ৰুফ দিব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যনখনৰ এটা প্ৰিণ্ট আউট লাগিব। আৰু লগতে কেটেগৰী চাৰ্টিফিকেটৰ এটা প্ৰুফ আপোনালোকে দিব লাগিব। এইটো আচলতে খুব ভাল ইনিচিয়েটিভ এটা তেওঁলোকে লৈছে। গতিকে যিসকলৰ কেটেগৰী জেনেৰেল আহিছে বা বেলেগ আহিছে আপোনালোকে কেটেগৰী চেঞ্জৰ বাবে এপ্লাই কৰিব পাৰে। আৰু এই এপ্লিকেশ্যনখন আপোনালোকে হাৰ্ড কপি হিচাপে দিব লাগিব। গতিকে তাৰ বাবে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিলৈ নিজে আহিব লাগিব। এইবাৰ আহিছোঁ দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটোলৈ। এইটো খুব ভাল এটা ইনিচিয়েটিভ তেওঁলোকৰ ফালৰ পৰা। আৰু এইবাৰ আপোনালোকে OMR শ্বীটৰ ফটোকপিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ কিবা ডাউট আছে তেন্তে আপোনালোকে আপোনালোকৰ OMR শ্বীটৰ ফটোকপিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ 500 ৰুপিজ গুৱাহাটী ইউনিভাৰ্চিটিৰ নামত পে' কৰিব লাগিব। আৰু এইটো আপোনালোকে 7 ছেপ্টেম্বৰৰ আগত কৰিব লাগিব। আৰু যদি আপোনালোকে RTIও কৰিব বিচাৰে তেন্তে সেয়াও কৰিব পাৰে। কিন্তু যি কৰে আপোনালোকে 7 ছেপ্টেম্বৰৰ আগতেই কৰিব লাগিব। 7 ছেপ্টেম্বৰৰ পাছত কোনো ধৰণৰ এপ্লিকেশ্যন বা RTI তেওঁলোকে একচেপ্ট নকৰোঁ বুলি ইয়াত ক্লিয়াৰলি মেনশ্যন কৰি দিছে। আৰু এইখন এপ্লিকেশ্যনৰ বাবেও আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্সৰ এডমিট কাৰ্ডখন লগতে 1500 টকাৰ যিখন মানি ৰিচিপ্ট অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত পাইছিলে সেইখন দিব লাগিব, ফটোকপি এটা। আৰু লগতে এইখনৰ কাৰণে এক্সট্ৰাকৈ 500 ৰুপিজৰ মানি ৰিচিপ্ট এটা আৰু প্ৰিণ্ট আউট অফ দ্য এপ্লিকেশ্যন ফৰ্ম। আৰু এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে হাৰ্ড কপি ছাবমিট কৰিব লাগিব একাডেমিক ৰেজিষ্ট্ৰাৰৰ ওচৰত। গতিকে যদি আপোনালোকে এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে গুৱাহাটী ইউনিভাৰ্চিটিলৈ আপোনালোকে আহিবই লাগিব। কিন্তু যদি আপোনালোকৰ কিবা ডাউট আছে বা কিবা চেঞ্জেছ কৰিবলগীয়া আছে তেন্তে আপোনালোকে নিশ্চয়কৈ আহক আৰু আহি আপোনালোকৰ এপ্লিকেশ্যনখিনি কৰি যাব। এইবাৰ আহিছোঁ শেষৰ দুটা গুৰুত্বপূৰ্ণ কথালৈ। তাৰে প্ৰথমটো হৈছে দিছ ইজ আ প্ৰভিজনেল লিষ্ট এণ্ড ফাইনেল লিষ্ট উইল বি পাব্লিছড আফটাৰ কাৰেকশ্যন ইফ এনি। গতিকে এইখন এখন প্ৰভিজনেল লিষ্ট হয়। ফাইনেল লিষ্ট বুলি এইখনক কেতিয়াও ক'ব নোৱাৰি, যিহেতু কোনোবাই কাৰেকশ্যনৰ বাবে এপ্লাই কৰিব পাৰে, কাৰোবাৰ কেটেগৰী চেঞ্জ হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত অকণমান লিষ্টখনত ইফাল সিফাল হ'ব পাৰে। গতিকে ফাইনেল লিষ্টখন হয়তো 10 ছেপ্টেম্বৰ মানত আহিব, যিহেতু 7 ছেপ্টেম্বৰলৈ এপ্লিকেশ্যনবোৰ লোৱা হ'ব। সেইখনৰ বাবে অপেক্ষা কৰিব লাগিব। আৰু শেষৰ পইণ্টটোত কৈছে দ্য এফিলিয়েটেড BEd colleges or institutions under Gauhati University
University as per the registrar's notification dated 3/1/2022 shall start the admission process based on the merit list only after the publication of the final merit list. গতিকে শেষৰ পইণ্টত কৈছে যে BEd কলেজসমূহে ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পাছতহে এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট কৰিব পাৰিব আৰু এডমিশ্যন প্ৰচেছ ফাইনেল মেৰিট লিষ্টৰ বেচিছতেই হ'ব। গতিকে এতিয়া BEd কলেজসমূহে এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট কৰিব নোৱাৰে, কিন্তু হয়তো তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম ডিষ্ট্ৰিবিউট কৰিবও পাৰে। আপোনালোকে খবৰ কৰি চাব আৰু কিমানখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কলেজ আছে সেই গোটেইখিনি মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত দিয়াই আছে। যদি কোনোবাই চোৱা নাই আপোনালোকে চাই ল'ব। মই সেই ভিডিঅ'টোত এই লেটেষ্ট লিষ্টখনত থকা গোটেই কেইখন কলেজৰ নাম মেনশ্যন কৰিছোঁ। ইনফেক্ট মই লিষ্টখনেই তাতে পাব্লিছ কৰিছোঁ। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু আপোনালোকৰ কোনকেইখন কলেজত এপ্লাই কৰিবলৈ মন সেইকেইখন কলেজৰ ৱেবছাইটটো চাৰ্চ কৰি চাব এবাৰ। যদি ফৰ্ম অনলাইন দিয়া দেখিছে তেন্তে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যদি অনলাইনত একো ইনফৰমেশ্যন নাপায় ৱেবছাইটত যদি একো ইনফৰমেশ্যন নাপায় তেন্তে আপোনালোকে কলেজখন ভিজিট কৰি ফৰ্মখন ল'ব লাগিব। আৰু মই জনামতে BEd কলেজবোৰৰ ফৰ্মবোৰ অলৰেডি ৰেডি হৈয়ে আছে। তেওঁলোকে জাষ্ট ৰেংক লিষ্টখন পাব্লিছ কৰালৈকে ৱেইট কৰি আছিলে আৰু এতিয়া তেওঁলোকে অনলাইন এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছ লাইভ কৰি দিব। গতিকে আপোনালোকে দেৰি নকৰিব, খবৰ কৰক আৰু এপ্লাই কৰক যিমান বেছি কলেজত পাৰে। লগতে আকৌ এবাৰ কৈছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ ৰেংক লিষ্টখন লাইভ হৈ গৈছে বৰ্তমান আৰু আপোনালোকে ৰেংক লিষ্টখন ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি থৈছোঁ। গতিকে আপোনালোকে আপোনালোকৰ মাৰ্কছ চাই লওক আৰু কাৰোবাৰ কিবা যদি কাৰেকশ্যন আছে তেন্তে কৰি ল'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে নিশ্চয়কৈ লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ।